নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ এইবাৰ LPG গেছক লৈ আহি পৰিছে ডাঙৰ খবৰ দেশত নাটনি হোৱা নাই পেট্ৰল আৰু ডিজেল আৰু LPG অপপ্ৰচাৰ চলালে হ'ব আপোনাৰ জেল যদি কোনোবাই দেশত LPG গেছ অথবা ৰন্ধন গেছ অথবা পেট্ৰল আৰু ডিজেল নাই বুলি কোনোবাই কয় তেনেহলে লগে লগে তেওঁ জেললৈ যাব লাগিব এই মুহূৰ্তত চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে দেশত নাটনি হোৱা নাই পেট্ৰল ডিজেল আৰু LPG গেছৰ দেশত হোৱা নাই ইন্ধনৰ নাটনি যিসকলে ইন্ধন নাই বুলি উল্লেখ কৰিছে তেওঁলোকও যাব লাগিব জেললৈ পেট্ৰল ডিজেলক লৈ এই মুহূৰ্তৰ কেন্দ্ৰৰ জৰুৰী আহ্বান সুৰক্ষিত আছে পেট্ৰল ডিজেলৰ যোগান বুলি এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে উৰা বাতৰি বিয়পোৱা চক্ৰৰ বিৰুদ্ধে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ষড়যন্ত্ৰত ভুল নাযাবলৈ ৰাইজক অনুৰোধ জনাইছে কেন্দ্ৰীয় চৰকাৰে পাম্পত অথবা ভিৰ নকৰিবলৈও সতৰ্কবাণী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে মজুত আছে দুমাহৰ জোখাৰে ইন্ধন চৰকাৰৰ হাতত মজুত আছে দুমাহ চলিবৰ বাবে ইন্ধন আৰু পেট্ৰল আৰু ডিজেল ৪১খন দেশৰ পৰা আহি আছে তেল অবিৰতভাৱে চলিছে তেল সংশোধনৰ কাম বুলি এই মুহূৰ্তত চৰকাৰে স্পষ্টকৈ জনাইছে যিসকলে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছ নাই বুলি উল্লেখ কৰিব তেওঁলোকে লগে লগে যাব লাগিব জেললৈ ভিৰ কমাবলৈ লোড ইভেণ্ট নীতি ঘোষণা কৰিছে চৰকাৰে মিছা বাতৰি দিলেই হ'ব আপোনালোকৰ জেল আৰু জৰিমনা এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমলৰ মাজত ৰাজনৈতিক তীব্ৰ যুদ্ধ আৰম্ভ হৈছে বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধদেহী ৰূপত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মিয়া মুছলমানৰ কামি হাড় ভাঙি দিয়া হ'ব বুলি তাৰ প্ৰত্যুত্তৰত মৌলানা বদৰুদ্দিন আজমলে কৈছে মুছলমানসকলে হিমন্তৰ কামি হাড় ভাঙি দিব বুলি উল্লেখ কৰিছে বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধদেহী ৰূপত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৫ বছৰত হাত ভৰি ভাঙিলোঁ এতিয়া মেৰুদণ্ড ভাঙিব লাগিব অহা ৫ বছৰত মেৰুদণ্ড ভাঙি দিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল তাৰ প্ৰত্যুত্তৰত আজমলে কৈছিলে মিয়া মুছলমানসকলেহে হিমন্ত বিশ্ব শৰ্মাৰ কামি হাড় ভাঙিব বুলি মৌলানা বদৰুদ্দিন আজমলে কৈছিল মিয়াই মুখ্যমন্ত্ৰীৰ কামি হাড় ভাঙি দিব বুলি আজমলে দিছিল হুংকাৰ আজমলৰ ভাবুকিক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ মুখ্যমন্ত্ৰী সৰব হোৱা দেখা গৈছে আজমলক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে মিয়া মুছলমানৰ কামি হাড় ভাঙি দিয়া হ'ব তাৰ প্ৰত্যুত্তৰত আজমলেও কৈছে মিয়া মুছলমানেহে হিমন্ত বিশ্ব শৰ্মাৰ কামি হাড়হে ভাঙি দিব এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো এইবাৰ বতৰে ল'ব পাৰে ৰুদ্ৰ ৰূপ ২১খনকৈ জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ আৰু প্ৰচণ্ড ধুমুহা আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ২১খন জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে সাৱধান যিকোনো মুহূৰ্তত বতৰে ল'ব পাৰে কাল ৰূপ যিকোনো মুহূৰ্তত বতৰ ল'ব কাল ৰাজ্যৰ ২১খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট বিগত কেইবাদিনৰ পৰা বিভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰ ৰূপ বিগত কেইবাদিনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল ধুমুহা শিলাবৃষ্টি আৰু ধুমুহাৰ সৃষ্টি হৈছিল ৰাজ্যৰ কেইবাটাও প্ৰান্তত বহু পৰিয়ালৰ বাসগৃহ বিধ্বস্ত হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে অনাগত কেইবাদিনলৈ ৰাজ্যত বতৰে কাল ৰূপ লোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাব পাৰিব ১০খনকৈ জিলালৈ অৰেঞ্জ এলাৰ্টৰ লগতে ১১খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ বতৰে লৈছে কাল ৰূপ এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো এইবাৰ EIUDFৰ লগত হাত মিলালে
MIMIৰ মুৰব্বী আছাউদ্দিন ওৱেইছিয়ে অসমলৈ আহি আছে আছাউদ্দিন ওৱেইছি মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আছাউদ্দিন ওৱেইছিয়ে এইবাৰ অসমৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰিবৰ বাবে আহি আছে হায়দৰাবাদৰ পৰা আছাউদ্দিন ওৱেইছি ৰাজ্যৰ ৰাজনীতিত এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ AIUDFৰ লগত হাত মিলালে এইবাৰ আছাউদ্দিন ওৱেইছিয়ে AIUDFৰ লগত হাত মিলাইছে AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আছাউদ্দিন ওৱেইছিয়ে 2 আৰু 3 এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাউদ্দিন ওৱেইছিয়ে 2 আৰু 3 এপ্ৰিলত অসমলৈ আহিব অসমত আহি মৌলানা বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আছাউদ্দিন ওৱেইছিয়ে বদৰুদ্দিন আজমলৰ পুত্ৰই সাক্ষাৎ কৰিছে এই মুহূৰ্তত আছাউদ্দিন ওৱেইছিৰ সৈতে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব আছাউদ্দিন ওৱেইছিয়ে অসমৰ ওৱেইছিক সাক্ষাতৰ পিছতে আজমলে দিলে এই বাৰ্তা ওৱেইছিৰ লগত সাক্ষাৎ কৰাৰ পিছতে আজমলে বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যৰ ৰাজনীতিত এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ AIUDFৰ লগত হাত মিলালে আছাউদ্দিন ওৱেইছিয়ে